আৰু মই এতিয়া ইফালে সোমাই যাম। ৰ'ব মই দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ। ইয়াতে চেণ্ডেলটো খুলি ল'লোঁ আৰু এতিয়া টিলিঙাটো লগ পাম নে নাই সেইটো ডাঙৰ কথা। লগ পাই গ'লোঁ। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই বিশেষ ভিডিঅ'টোলৈ। কি ক'ম আৰু, ৰাতিপুৱা উঠিয়ে মানে পূৰা পূজা কৰি ল'লোঁ। এতিয়া মানে ভিডিঅ'টো বনাব লৈছোঁ আৰু, কাৰণ ৰাতিপুৱা উঠি গোটেই চবৰে কাৰণে মানে ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু এতিয়া গামোচা চামোচা বান্ধিব আছে, মানে ভিতৰত চব লগাই আহিছোঁ, গামোচা প্ৰসাদ চব লগাই কিনে আহিছোঁ। আৰু এতিয়া কৰিম মই আপোনালোকৰ গামোচাও লগাম আৰু গোটেই মন্দিৰটো চাৰিওফালে আপোনালোক দেখাম। তাৰে আগতে এই বস্তু চাই লওক, চাওক না কি মজা, পাহাৰখন কি ধুনীয়া দেখা পাইছে, লগৰ কাষতে আছে এই মন্দিৰটো। ৰ'বক মই আগৰ পৰা আপোনালোকক দেখাই আছোঁ মন্দিৰ। ত' ব'লক এতিয়া মই আপোনালোকক একদম মন্দিৰৰ সন্মুখৰ ভাগৰ পৰা আপোনালোকক গোটেই মন্দিৰটো দেখাই আছোঁ এবাৰ। ত' মন্দিৰটোৰ আৰম্ভণিটো বহুত আগৰ পৰা হৈ যায়, কিন্তু মেইন যোনখিনি দুৱাৰ, এইখন হ'ল আপোনাৰ মেইন দুৱাৰখন, য'ত টিলিঙা ওলোমোৱা আছে। আৰু মই এতিয়া ইফালে সোমাই যাম। ৰ'ব মই দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ। ইয়াতে চেণ্ডেলটো খুলি ল'লোঁ আৰু এতিয়া টিলিঙাটো লগ পাম নে নাই সেইটো ডাঙৰ কথা। লগ পাই গ'লোঁ। আৰু এইটো হ'ল আপোনাৰ পূৰা মন্দিৰটো। আৰু ইয়াতে আৰতি চাৰতি হৈ আছিলে, তেতিয়া মই পূজা কৰি আছিলোঁ। আৰু এইটো হ'ল চব স্বৰ্গ, সৰগ বুলি যে অসমীয়াত, সেইটোৱে। আৰু ভিতৰততো ভিডিঅ'গ্ৰাফী এলাও নাই, সেইটো কাৰণে আপোনালোক বাহিৰৰ পৰা দেখাই আছোঁ। আৰু সেইটো চাইডত গৈ আপোনালোক দেখাই আছোঁ মই পিছফালে এইখন ধুনীয়া পাহাৰ, চবফালে পাহাৰহে হয়। চাওক না কি ধুনীয়া পৰিৱেশ। আৰু ইয়াতে পূৰা লিখা আছে, চাওক, ডু নট এণ্টাৰ দ্য টেম্পল প্ৰিমাইচেছ উইথ মোবাইল ফোন, মানে ভিতৰত একদম নিষিদ্ধ। আৰু মোৰ লগৰজনে আহি কিনে মানে সেৱা কৰি ল'লে, মানে সেৱাটো কৰি লৈছে হা। সেৱাটো কৰি এটা জেগাত বহি আধা ঘণ্টামানৰ পৰা এটা জেগাত বহি আছে, পূৰা শিৱ বাবাক ভাবি আছে। আৰু মই আপোনালোকক দেখাই আছোঁ, এইটো মন্দিৰ, এখন গেট। আৰু মোৰ লগৰটোৱে আহি কিনে ইয়াতে আধা ঘণ্টাতকৈ বেছি হ'ল ইয়াতে বহি আছে। কি ভাবি আছোঁ শিৱ বাবাক, কিমান আধা ঘণ্টাৰ পৰা গৈ বহি আছোঁ যে ফিল কৰি আছোঁ গোটেই এনভাইৰমেণ্টটো। বেলেগো কৰিব নালাগে, ইয়াতে এইকেইটা বহিলেও হৈ গ'ল। কেনে লাগছে আহি? বঢ়িয়া, একদম মানে স্বৰ্গত আহাৰ লাগছে না? একদম স্বৰ্গত নহয় বাৰু, স্বৰ্গৰ পৰা অলপমান তলত। একে কথা, বাবাৰ ওচৰত আহিছোঁ যিহেতু সপোন এটা পূৰা হ'ল। আৰু মই এতিয়া আপোনালোকক দেখাব গৈ আছোঁ যোনটো 2013 চনত বিভীষিকা আহিছিল, বান বিভীষিকা। আৰু যোনটো শিলে সেই বান বিভীষিকাটো মন্দিৰটো বচাইছিল, সেই মন্দিৰটোৰ নাম দিয়া হৈছে ভীমশিলা। তো মই এতিয়া সেই ভীমশিলাটো আপোনালোকক দেখাব গৈ আছোঁ। আৰু কাষতে এইটো এটা সৰু মন্দিৰ এটা আছে, শিৱলিংগ আছে ইয়াতে ভিতৰত। আৰু এইটো যে দেখা পাই আছে, এইটোৱে হ'ল সেই ভীমশিলাটো, যোনটোৱে গোটেই মন্দিৰটো বচাইছিলে। চাওক, মই ইয়াতে আগতে আহি মৰ্ণিঙতে ধূপ চাকি জ্বলাই গৈছোঁ, তো সেইটো কাৰণে আৰু আপোনালোকক দেখাই দিছোঁ এইফালে। আৰু মন্দিৰটো চাৰিওফালে আপোনালোকক দেখাম মই গোটেইটো। তাৰে আগতে আৰু এটা নতুন বস্তু, আৰু এইবিলাকতো আপোনালোকে জানে, মানুহবিলাকে এইবিলাক কিবা পূজা পাতলৰ কৰি কিনে এনেকৈ, এইটো কি কৰে মই ভালকৈ নাজানো। আৰু তাতে গামোচা বান্ধিব লাগিব, মোৰ লগৰ এজনে দি পঠাইছে। আৰু মোৰ নিজৰ ফালৰ পৰা এখন গামোচা ইয়াতে বান্ধিম। আৰু এইফালে মই নতুন বস্তু এটা দেখা পাইছোঁ। নতুন বস্তু মানে কি, অলপ কাম কৰি আছে। আৰু তাৰে কাষেদি এটা মূৰ্তিয়ে বনাইছে, আপোনাৰ তলত মানে মূৰ্তি বনাইছে এনেকৈ। এইটো ৰাস্তাইদি যাব লাগিব, আৰু তাৰে পিছত মানে কি তলত মানে এটা মূৰ্তি বনাইছে, সেইটো মূৰ্তিটো আপোনালোকক মই দেখাব গৈ আছোঁ।
ব'লক মূৰ্তিটো চলৈ গৈ লওঁ, দেখাই আছোঁ। এইফালে পূৰা পূৰ্ণগতিত কাম চলি আছে, ইয়াতে কিবা বনাব চাগে, সেইটো কাৰণে পূৰা কাম চলি আছে। চব এইফালে কাম চলি আছে, মানুহবিলাকে কাম কৰি আছে। আৰু সেইবিলাক পাহাৰবিলাক চাওক, মানে কি আল্টিমেট ফিলিং। আৰু স্পেচিয়েলি এইখন পাহাৰ, অ' মাই গড, তাতে যাব পাৰিলে গুচিয়ে গ'লোঁ হয়। তাত চাগে আমি মহাদেৱক লগে পালোঁ হয় নেকি তাত গ'লে, কিন্তু কি কৰোঁ, যাবতো নোৱাৰোঁ। আৰু যাব নোৱাৰোঁ মানে তেনেকৈ তাত কেনেকৈ যাব, ভগৱানকতো আৰু চাব নোৱাৰে ন এনেকৈ ডাইৰেক্ট। তো মন্দিৰ দিছে, মন্দিৰতে দৰ্শন হ'ব, তালৈকে গ'লে উল্টা বিপদহে হ'ব। এবাৰ তলত যাওঁ, তলত যাই এই মূৰ্তিটো ধুনীয়াকৈ আপোনালোকক দেখাওঁ। তো এনেকৈ ৰাস্তা আছে, এই ৰাস্তাইদি এনেকৈ যাব লাগিব। তো গৈ আছোঁ ৰাস্তাইদি। হৰ হৰ মহাদেৱ। তো চাব পাৰে আপোনালোকে এই মূৰ্তিটো, গোটেইটো মই এবাৰ ঘূৰি দিছোঁ। আৰু পাৰিলে ইফালেদি সোমাই যাম, মানে কি আছে চাওঁ, মূৰ্তিটো আপোনালোকক আহি দেখাই আছোঁ। এইফালেদি আগত সোমাই কিনে চাওঁ কি আছে। অ' ইফালেদি আপোনাৰ এনেকৈ গৈ চাগে ওপৰতে উঠিব লাগে নেকি, কিন্তু অলপমান বোকা হৈ আছে। একো নাই, এইফালেদি এনেকৈ উঠি খালি ক'ত যায় চাই লওঁ, ক'ত বা গৈ আছোঁ গম নাপাওঁ। চাওক না কিমান ডাঙৰ ডাঙৰ ৱাল, গৈ আছোঁ ৰ'বচোন চাই লওঁ। এনেকৈ এইখন এখন ৱাল, এইখন এখন ৱাল, ইয়াৰ মাজেদি এনেকৈ গৈ আছোঁ। মূৰ্তিটো মই আপোনালোকক দেখাই আছোঁ। ইয়াৰ পৰা ৰিটাৰ্ণটো ইফালেদি যাব লাগিব ন, তাতে তেতিয়া মূৰ্তিটো আপোনালোকক দেখাই আছোঁ মই। তো এনেকৈ মেবি ওপৰলৈকে উঠি যায়। এতিয়া মই মূৰ্তিটো চাৰিওফালে এবাৰ ঘূৰিম, একদম চিনেমেটিক শ্বট টাইপত। তো আপোনালোকে চাই ল'ব দেই। চ' এতিয়া ইয়াৰ পৰা উঠি গৈ আছোঁ, আৰু এতিয়া গামোচাকেইখন বান্ধিব আছে। বোলক জল্দি যাওঁ আৰু গামোচাকেইটা বান্ধি দিওঁ। আৰু ইয়াৰ পৰা মানে আমি আজি এই তলত নামিব লাগিব। তলত নামি য'ত আহোঁতে আছিলোঁ সোণপ্ৰয়াগত, তাতে এক ৰাতি থাকি ওলাই দিম ঋষিকেশলৈকে। তো এইটো আকৌ এবাৰ চাই লওক। তো ব'লক এতিয়া গামোচাকেইখন বান্ধি লওক। এতিয়া এইটো আছে ভীমশিলাটো, আৰু কাষতে এই খুঁটাটোত দেখা পাই আছে আপোনালোকে অসমীয়া গামোচা অলৰেডি বান্ধা আছে, বেলেগো বান্ধা আছে। আৰু তাতে বান্ধি দিম। মোৰ লগৰজনে এখন গামোচা দি পঠাইছিল, আৰু মোৰ নিজৰ ফালৰ পৰা এখন ইয়াতে বান্ধিম। তো এতিয়া তুমি কেমেৰাটো ধৰিব লাগিব। এই দুখন গামোচা ইয়াতে বান্ধি দিম। দুখনে, এখন মোৰ লগৰজনৰ আছিল, আৰু এইখন মানে যিকোনো দুখনৰ এখন হয়, আৰু এইখন চাগে তাৰ আছিল। তো দুখনে বান্ধি দিওঁ ধুনীয়াকৈ, ইয়াতে বান্ধি থাকি যাব। অসমৰ চিন দি দিলোঁ ইয়াতে, ভিডিঅ'টো থাকিবই, আৰু ইয়াতেও এটা চিন থাকি যাওক। চ' আৰু এইবিলাক কিবা শিলৰ বনাই থৈছে মানুহবিলাকে। ইয়াৰে মানে এইটো নাজানো কি মানে চিষ্টেমবিলাক নাজানো, ইমান ভালকৈ নাজানো, সেইকাৰণে বনোৱা নাই। তো সেইটোৱে আৰু এতিয়া ইয়াৰ পৰা আৰু ওলাই দিম লাহেকৈ। তলত যাব লাগিব, বহুত আৰু খোজকাঢ়ি যাব লাগিব। তো ওলাই দিওঁ আৰু ইয়াৰ পৰা, ব'লক। চ' এইটোৱে আছিলে এটা সৰু ভিডিঅ', মানে আমি এতিয়া তলত যাব লাগিব, টাইমটো অলপ কম আছে।
মানে টাইমটো অলপ কম আছে। ইয়াৰ পৰা আমি তলত যাই কিনে এদিন থাকিবলৈ, তাৰপিছত ঋষিকেশ যাবলৈ, তাৰপিছত দিল্লী যাবলৈ, তাৰমানে ৰিটাৰ্ণিং টিকেট কৰা আছে ন। তো সেইটো কাৰণে অলপ ইমাৰ্জেঞ্চি তলত যাব লাগিব। তো এইটো এটা সুন্দৰ এটা ভিডিঅ' আছিলে, কেনেকুৱা লাগে আপোনালোকে জনাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আকৌ যাব ৰেডি হৈছোঁ, একদম কালি যি কাপোৰ পিন্ধিছোঁ সেয়ে পিন্ধিছোঁ, কাৰণ অহা যোৱা কৰোঁতে বহুত লেতেৰা হৈ যায়, ঘামি যায়। তো চেম কাপোৰ পিন্ধি লৈছোঁ। আৰু কালি আমি আছোঁ এই ৰুমটোত, দুজন 4জন মানুহ হ'ব পাৰে, কিন্তু আমি দুজনে আছোঁ তথাপিও। এইফালে আছে বাথৰুম। এইটো ৰুম 1000 টকাত পাই গ'লোঁ আমি, ঠিকে আছে, চলিব পাৰি। আৰু এতিয়া যাব ৰেডি, এইবিলাক বেগ চেগ পেকিং হৈ গ'ল, এইটো ল'লে হৈ গ'ল। আৰু বাহিৰৰ ফালে চাওক, ইয়াতে এনেকৈ টেণ্ট, এইবিলাক চব ৰুমেই হয়। আৰু এইবিলাক চব টেণ্টটো পায় ইয়াতে, এইবিলাক ৰুম আছে। আৰু এই ল'ৰাটো চাওক, চাইকেল লৈ আহিছে। এইখন হ'ল আমাৰ মান সন্মান ইজ্জত চব, আমাৰ ভাৰতৰ পতাকা। আৰু এই চাইকেলখন কালি ৰাতি এই টেণ্টটোতে আছিলে এই ল'ৰাজন। আৰু ই আহিছে আপোনাৰ, এইটো কি হয়, বাৰামতী মহাৰাষ্ট্ৰ আৰু কেদাৰনাথলৈকে, তাৰপিছত নেপাল। এইটো কি হয়, এইটো এইটো কি মন্দিৰ হয় আপোনালোকে ক'বচোন। যাত্ৰা মানে মুম্বাইৰ মহাৰাষ্ট্ৰৰ পৰা কেদাৰনাথ, তাৰপিছত নেপালত যায়, এইটো মন্দিৰত যাব। এইখিনি, এইটো হ'ল তাৰ ইনষ্টাগ্ৰাম আইডি, ইউটিউব ইনষ্টাগ্ৰাম আইডি। চাইকেল লৈ মজা, এইখন চাইকেল লৈ আহিছে ই। তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ, ইয়াতে কিবা এটা খাব লাগিব। আৰু যোৱাৰ টাইমত আৰু কেইটামান লাষ্ট এবাৰ কেদাৰবাগ বাহিৰৰ পৰা চাই ইয়াৰ পৰা তললৈকে যাব লাগিব। চ' শেষবাৰৰ কাৰণে এবাৰ লাষ্ট একদম ৰেডি হৈ দৰ্শন কৰি যাওঁ। জয় কেদাৰ বাবা কি জয় ভোলানাথ। আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক, এইফালে আপোনালোকে এই ৰাস্তাটো দেখা পাই আছে ন, এই ৰাস্তাটো যে এইফালেদি আৰু 1-1.5 কিলোমিটাৰমান গ'লে ভৈৰৱ বাবা মন্দিৰ পায়। কিন্তু আমি আগতে গম নাপালোঁ, আমি অলৰেডি যাব ওলাই দিলোঁ আৰু দেৰি হৈ যাব যাওঁতে যাওঁতে। যদি গম পালোঁ হয় ইয়াতে সেৱা চেৱা কৰি ডাইৰেক্ট তালৈকে গুচি গ'লোঁ হয়। কিন্তু কথাটো হ'ল কি, এতিয়া মানে কাপোৰো মানে কালিৰে পিন্ধা কাপোৰ পিন্ধি আকৌ গা ধুব লাগিব, আকৌ যাব লাগিব, আকৌ ৰুম ল'ব লাগিব। তো সেইটো ভৈৰৱ বাবা মন্দিৰত যাবতো ইচ্ছা আছিলে, কিন্তু আগত গম পালে নিশ্চয় গ'লোঁ হয়। আৰু এতিয়া আৰু যোৱা নহ'ব, এতিয়া আৰু গৈ থাকোঁ তললৈকে। কি কৰিম আৰু, ইয়াৰ পৰাই সেৱা জনাইছোঁ সকলোৰে কাৰণে, আৰু নিজৰ কাৰণে, আৰু আপোনালোক সকলোৰে কাৰণে। সকলোৰে ভাল হওক। তো এইখিনি আছিল, এতিয়া তললৈকে যাওঁ আৰু। চ' মই যোনটো মন্দিৰৰ কথা কৈ আছিলোঁ আপোনালোকক, ভৈৰৱ বাবা মন্দিৰ, এইটো আমি দূৰৰ পৰাই ৰাস্তাৰ পৰাই দৰ্শন পাই গ'লোঁ। এইটো চাওক, মই জুম কৰি দিছোঁ, এইটো টিলাটো এনেকৈ ৰাস্তাইদি এনেকৈ উঠি এই ভৈৰৱ বাবা মন্দিৰটো পায়। এইটো হ'ল ভৈৰৱ বাবা মন্দিৰ, চাব পাৰে। চ' এতিয়া শেষবাৰলৈকে এবাৰ কেদাৰনাথক দূৰৰ পৰা চাই বিদায় লওঁ। এইটো চাওক, জয় ভোলেনাথ কি জয় কেদাৰ বাবা। চ' এতিয়া তলত যাওঁ। আৰু আপোনালোকে যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট চব কৰি দিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সকলোৱে দেখা পায়। চ' এইখিনিয়ে। তো আকৌ এতিয়া এই তলত কিবা কিবি খাওঁ, খাই কিনে তললৈকে যাই থাকোঁ। আকৌ 16 কিলোমিটাৰ আৰু তললৈকে খোজকাঢ়ি যাব লাগিব। চ' লগ পাম আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত। ষ্টে টিউন, চি ইউ অল, চি ইউ সুন। আৰু এটা আচৰিত বস্তু দেখা পালোঁ আহি থাকোঁতে, দেখাই আছোঁ আপোনালোকক। এই মন্দিৰটো যে দেখা পাইছে, ইয়াতে দুৱাৰখনত গৈ কিনে চবে যেতিয়া হৰ হৰ মহাদেৱ বুলি জোৰকৈ চিঞৰি দিয়ে, তাৰে ভিতৰত যিখিনি পানী আছে সেই পানীৰ পৰা এনেকৈ বাবল উঠি আহে। নাজানো, ময়ো ক'লোঁ বাবল উঠি আহিছে, নাজানো কি লীলা এইবিলাক, মহাদেৱৰ লীলা হয়। এই তাতে আছে আপোনাৰ কেদাৰনাথ মন্দিৰটো, এনেকৈ নামি আহি কিনে এই মন্দিৰ দেখা পাব। আৰু এই মন্দিৰত সোমাই কিনে আপোনালোকে হৰ হৰ মহাদেৱ বুলি চিঞৰিব। ইয়াতে ভিতৰত পানী আছে আৰু তাৰ পৰা বাবল উঠি আহিব। প্ৰুফটো চাই ল'ব আপোনালোকে হয়নে নহয়। এই চাওক, চবেই চিঞৰি আছে, ইয়াতে বাবল উঠি আছে। ভগৱানৰ কৃপা অপৰম্পাৰ, বুজি পালোঁ ইয়াতে আহি। ব'লক এতিয়া গৈ থাকোঁ।